আছোঁ ইয়াতে মানে আৰম্ভ হ'ব আৰু তোমাৰ কাৰণে ডিম্পুক গুৱামখন লগ পালোঁ কোৱা তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা গুৱামখন আহি কেনেকুৱা লাগিছে ময়ো বাৰু প্ৰথমবাৰে আহিছোঁ মানে ধেমাজি ডিষ্ট্ৰিক্টত আগতে আহিয়ে পোৱা নাছিলোঁ আৰু এইবাৰ বিহু হ'ব ইয়াতে সকলোৱে জানে ইমান ডাঙৰ মানে ৰেলী হয় বিহু হয় বহুত বেছি ভাল লাগিব তাৰপৰা এতিয়া ৰেলীত যাব মন ৰেলীত যাম মই আৰু কোন কোন আহিছে আমি তিনিজন আহিছোঁ মৃন্ময় ভাৰ্গৱ আৰু মই এই চেপনত আহিলোঁ তাৰ পৰা এনেকৈ আহিলোঁ আৰু ডিম্পুক ফোন কৰি থাকোঁ বাৰু কথা চথা পাতি থাকোঁ আজি ঘপককৈ লগ পালোঁ তেখেতে ক'লে মোৰ মুখত আছে বেছি ভাল লাগিছে ডিম্পুক আৰু কি বৰ ভাল আৰু গোগামুখ আহি বহুত বেছি ভাল লাগিল ইয়াৰ পৰা মানে শোভাযাত্ৰাত মানে ইয়াৰ পৰা মানে আৰম্ভণি হ'ব মানে চব ইয়াৰ আৰম্ভণিৰ কাৰণে আপোনাৰ চাওক একদম মানে সাজু হৈ আছে চবে আৰু দেখাই আছোঁ আপোনালোকক মানে শোভাযাত্ৰাৰ কাৰণে মানে ৰেডি হৈ আহিছে এওঁলোক বৰ্তমান ফাৰ্ষ্ট আৰম্ভণিত চাওক মানে আনাৰস ওলাই দিছে চাওক কলপতা নহয় জানো বঢ়িয়া লাগিছে দেই ফাৰ্ষ্ট ষ্টাৰ্টিং আৰু এইফালে কি মাছ পালে নাই মাছ পাইছে নাই আপোনালোকে অঁ সঁচাকৈ মাছ পাইছে সঁচাকৈ আছে খালেতো চাব পাৰে চাওঁ অঁ চাওঁ অঁ মাছ পাইছে আপুনি পাইছেনে বাইদেউ অঁ বাইদেউ নহয় অঁ এইটো চাওক ক'ত আপোনালোকৰ পাৰ্টিটো ক'ত হয় ওচৰে অঁ চানিয়ে ন অঁ গাইছ মানে ফাৰ্ষ্ট মানে এক্সপেৰিয়েঞ্চটোৱে বহুত ভাল লাগিছে মানে মাছো দেখিছে নাই খালত মানে মাছ মানে ধৰি লৈ আহিছে মানে বৰ্তমান থেংক ইউ দেই আৰু আগলৈ গৈ আছোঁ তাৰপৰা এইফালৰ পৰা লাইন পাতি আছে চাওক মানে শোভাযাত্ৰাৰ কাৰণে ৰেডি হৈছে মানে চাওক ধুনীয়াকৈ মানে আৰু ক'ব নালাগে একদম লাইন মানে একদম এইফালৰ পৰা মানে আৰু Halo. Gaariখন অকণমান আৰু আগলৈ গৈ চাবলৈ আহিব। আপোনালোকে জনাব সকলোৱে সুবিধা পাব কিন্তু ভাগৰ নাই থকা মানুহখিনি অকণমান সুবিধা প্ৰদান কৰি বাকীখিনি অকণমান পিছলৈ আমি মুক্ত হওঁ। শোভাযাত্ৰাবোৰৰ পৰা ধেমাজি জিলা সমিতিৰ সম্পাদিত সাধাৰণ সম্পাদক হিতেশ বালি ডাঙৰীয়া আপোনাক আমাৰ সামগ্ৰিকভাৱে বিচৰা হৈছে হিতেশ বালি ডাঙৰীয়া আপোনাক আমাৰ সামগ্ৰিকভাৱে বিচৰা হৈছে আপুনি আগলৈ গুচি যাওক তেতিয়া বেছি ভাল হ'ব আমি জিলিকি আছোঁ আৰু ইয়াৰে বহিঃপ্ৰকাশ ঘটিছে আজি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত যথেষ্ট ৰ'দ হৈছে যথেষ্ট কষ্ট হৈছে আমি বক্তব্য দীঘলীয়া কৰিব বিচৰা নাই মাত্ৰ আমি আজি এই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা স্থলীৰ পৰা আমি সমগ্ৰ অসমীয়া ৰাইজৰে আমি
অৱগত কৰিব দিছোঁ। আমাৰ অসমীয়া জাতিটোৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখক। এই আমি অসমীয়া জাতিয়ে এই বহাগৰ বিহুতে আমি একেলগে আগবঢ়াৰ কাৰণে আমি এই বহাগৰ বিহু স্থলীতে আমি আমাৰ হাতত হাত ধৰি অসমীয়া জাতিটোৰ শক্তিৰ বিশ্ব চলাইছোঁ। এই কথাখিনিয়ে ক'লো আৰু পুনৰ পৰা আমি সকলোকে ধন্যবাদ জনাই আজি আনুষ্ঠানিকভাৱে সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিছোঁ। ধন্যবাদ। মানে এতিয়া শোভাযাত্ৰাৰ কাৰণে ৰেডি হৈছে তুমি বা কি খবৰ? ভালে আছে? তুমি বা বঢ়িয়া বঢ়িয়া। মানুহ সমাগম চাওক, ইফালেও মানুহ ইফালেও মানুহ, ৰাস্তা মানে গোটেই মানে ফুল হৈ গৈছে মানে আৰু ডিম্পু গৈ আছে ওপৰত, হাতীত দেখিছে নাই আগত আৰু এনেদৰে মানে আৰু এনেকৈ উপযুক্ত আৰম্ভ মানে কৰি আছে আৰু চব হাতীত মানে ডিম্পুতে ধুনীয়াকৈ মানে কেমেৰা মানে ডিম্পু ধুনীয়াকৈ মানে ৰেষ্ট ল'ব নেকি, আকৌ নামিব নেকি ডিম্পু? এটা হৈছে হাতে অঁ নামিব মানে ডিম্পু নামিব মানে হাতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে অসমাজিক ইয়াত আমি জাতি জনগোষ্ঠী এটা সমন্বয় এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ। আমি এখন অসমত আমি সমূহ জাতি ধৰ্ম নিৰ্বিশেষে জাতি জনগোষ্ঠী একত্ৰিত থাকোঁ আৰু ভাল লাগিছে আৰু ৰাইজৰ সহযোগিতা ভাল লাগিছে। এবাৰ ডিম্পু আহিছে, সকলোৱে পৰিচয় চুমি বৰা আহিছে, অভিনেত্ৰী আৰু ৰাইজৰ সহযোগিতা আমি আৰু জীৱনত মানুহে এনেকৈ দেখা নাছিল। আজি পোনপ্ৰথমবাৰ গতানুগতিকভাৱে থাকে যদিও এবাৰ অলপ বৃদ্ধি হৈছে আৰু ৰাইজৰ সহযোগিতা আমি আচলতে পাইছোঁ। আমি ৰাইজক ধন্যবাদ জনাইছোঁ। ধন্যবাদ আৰু চাই থাকক গৈ আছোঁ চব ফুল বজাইছে চাওক। এনেকুৱা মানুহ লাগিছে।